हेलो फ्रेंड वेलकम टू माय थर्ड ब्लॉग। আজি আমি মানে মই মাৰ্ঘেটাত আছোঁ। সো মাৰ্ঘেটা ব্ৰিজত লৈ মানে গৈ আছোঁ দাদাৰ লগত। এইটো চাওক অলপ, তো আপোনালোকক দেখুৱাই আছোঁ আগৰ দৃশ্যবোৰ চাব। फ्रेंड और 5 मिनट पाई जाम चाय থাক। तो फाइनली এতিয়া পাই গলো আমি মাৰ্ঘেটা ব্ৰিজ। চাও আহক, বৰষুণ দি আছে ফ্ৰেন্ড। এতিয়া তিতি পাই গলো। तो फ्रेंड এতিয়া আমি বজাৰ ফালে যাও, চাও আহক। So বর্তমান ফ্রেন্ড আমি মার্ঘেটা বাজার বজাৰ চলি আছে ফ্রেন্ড। সো বজাৰ অলপ ভিড় আছে, চাওক পুরা ভিড়। এতিয়া আমি মাৰ্ঘেটা টাউনত মানে আছোঁ, গৈ আছোঁ। বৰষুণ দি আছে ফ্ৰেন্ড। সো এতিয়া আমি যাওঁ, বেছি দেৰি নকৰোঁ। ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ছাপোৰ্ট কৰিব।